অতীত হ'ব দিহিং পাটকাই বৰ্ষাৰণ্য। কয়লা খননৰ বাবে বুকু বিদীৰ্ণ হ'ব বৰ্ষাৰণ্যৰ। পূবৰ আমাজন দিহিং পাটকাই। বিভিন্ন দুষ্প্ৰাপ্য বন্য জীৱ জন্তুৰ উপৰিও হাতীৰ বাবেও প্ৰখ্যাত অৰুণাচল প্ৰদেশৰ দেওমালী হস্তি সংৰক্ষিত বনাঞ্চলৰ সৈতে সংলগ্ন এই দিহিং পাটকাই বৰ্ষাৰণ্যত এতিয়া চকু পৰিছে অনেকৰ। কি দেখাইছে? সঁচাকৈ কি অভয়াৰণ্যখনত মুক্ত খনন কৰিব নি এতিয়া? ইমান কমকৈ নিউজত দেখাইছে যে এনেদৰে যদি কয়লা পেট্ৰলৰ কাৰণে হাবি বন কাটি নষ্ট কৰে কি হ'ব এই পৃথিৱীখনৰ? কি হ'ব এই পৰিৱেশৰ? এনেকৈ থাকিলে অভয়াৰণ্যখনৰ বন্যপ্ৰাণীবোৰৰ কি হ'ব? সিহঁত ক'ত যাব? সিহঁতৰ ঘৰটোত এনেদৰে আত্মসাৎ কৰাৰ অধিকাৰ কোনে দিলে আমাক? তাতে কৰণাডালেইতো গোটেই পৃথিৱীখন শেষ কৰি দিছে। নাই নাই, এই দুখৰ সময়ত চৰকাৰে এনেকুৱা কৰিব নোৱাৰে। মই পাপুদালৈকে ফোন এটা কৰিব পাৰোঁ দেখোন। সি সকলো কথা মোক ভালকৈ বুজাই ক'ব। সেইটোকে কৰোঁ। কি কৰিছা? এনেই আছোঁ, কচোন। অলপ আগৰ নিউজটো চাইছিলা নি বাৰু? বন দিয়াৰ পৰা আৰু কিনো কৰিবি, খাইছোঁ শুইছোঁ আৰু নিউজে চাইছোঁ। কি হ'ল কচোন? নহয়, এই অলপ আগত যে দিহিং পাটকাইৰ ওপৰত নিউজটো দিছিলে সেইটো চাইছিলা নি? ক'তা? এই দিহিং পাটকাইৰ লৈ মই একো নিউজ পোৱা নাই অ'। কচোন কি হ'ল, কচোন। এই দিহিং পাটকাইত বোলে অ'পেন মাইনিং কৰিব কয়লা আৰু পেট্ৰলৰ কাৰণে। এই হাবিখনৰ এতিয়া কি হ'ব বাৰু? মই মাজতে এবাৰ প্ৰস্ৰাৱ কৰিবৰ কাৰণে উঠিছিলোঁ। আৰু এটা কথা নহয়, তাত কয়লা খনন হৈছে, তেল ওলাইছে, আমাৰ কাৰণে ভাল। হ'ব দে, ফোন থ। ঐ হেল্ল', কেৰম খেলোঁগৈ ব'ল আমাৰ লগৰ। কি কেৰম খেলোঁ কৈ আছোঁ হয় এতিয়া? চবেই ছ'চিয়েল ডিষ্টেঞ্চিঙৰ কথা কৈ আছে, শুনা নাই? এইটো সময়ত আকৌ কেৰম খেলোঁ বুলি ক'বলৈ আহিছোঁ। বাৰু বাদ দে সেইবিলাক কথা। তোলৈ মই ফোন কৰিম বুলি ভাবিয়ে আছিলোঁ জান। ক। তই দিহিং পাটকাইৰ কথা কি জানো মোক কচোন অকণমান। দিহিং পাটকাই সেই একে আৰু কাজিৰঙা নিচিনা এখন অভয়াৰণ্য। ঐ মানস, যাবই ক, যাদৱ দা আহিলে নহয়। ব'ল ৰ দেই, তোক মই অলপ পিছত ফোন কৰি আছোঁ। হ'ব দে, বাই। ঐ মানস, শুনচোন কথাটো। মানস, হেল্ল' মানস। ছাৰ, কথা এটা সুধিব লগা আছিলে আপোনাক। কচোন। ছাৰ, এই কালি মানে নিউজত এই দিহিং পাটকাইৰ ওপৰত কথা এটা শুনিছিলোঁ। সেইটো বিষয়ে অকণমান বুজাই ক'ব নেকি বাৰু? আৰে সেইটো ইমান ডাঙৰ কথা নহয়। আৰে দিহিং পাটকাই অভয়াৰণ্যখনৰ যিখিনি অলাগতিয়াল ঠাই আছে তাতহে দিছে অ'পেন মাইনিং কৰিবলৈ। আৰু সেইবোৰ চৰকাৰৰ কাম, চৰকাৰে চম্ভালি আছে। কিছুমান মানুহে এনেই চিঞৰি মৰিছে। ছাৰ, আমি তাৰ কাৰণে কিবা এটা কৰিব নোৱাৰোঁ নেকি? তই মই কালি দিয়া হোম এছাইনমেণ্টখিনি কৰিলে নাই হা? যা কৰগৈ, এইবোৰত ইমান সময় নষ্ট কৰিব নালাগে।
তই ইয়াত কি কৰি আছ অথনিৰ পৰা যে আমাৰ ভাত খাবলৈ মাতি আছে শুনা নাই আহ ভাত খাবিহি দাদা শুনচোন কি দাদা এই দিহিং পাটকাই কথাটো কিবা জাননি অ' গমটো পাওঁ কেলে চৰকাৰে তেন্তে কিয় গুৰুত্ব দিয়া নাই বাৰু চৰকাৰে এতিয়া কি কৰিব কচোন কৰোণাৰ আতংক দেখোন দেখিছই কৰোণাৰ বাবে হোৱা আৰ্থিক সংকটৰ পৰা বাচিবলৈকেতো চৰকাৰে এইবোৰ কৰিছে আৰু এনেকুৱা সময়ত চৰকাৰৰ ওপৰত আঙুলি তোৱাটো কিন্তু ভাল নহয় বাৰু বাদ দে আহ ভাত খাই লহি ছ'চিয়েল মিডিয়াৰ কিন্তু বহুত পাৱাৰ আছে তই ইনিচিয়েটিভ এটা ল'ব পাৰ কি হ'ব প্ৰকৃতি সিমানকৈ কিয় অত্যাচাৰ কৰিছে সকলোৱে কোনোৱে কিয় অলপো গুৰুত্ব দিয়া নাই সেই মহামাৰীৰ সময়ত তালৈ বা যাওঁ কেনেকৈ আৰু যোৱাটো জানো ভাল হ'ব বৰ ভাগৰুৱা অনুভৱ হৈছে বৰ ভাগৰুৱা অনুভৱ হৈছে হেল্ল' দাদা মই দাদা বহুত এইকেইদিন আহি আছে কিবা এটা কৰকচোন সোনকালে দাদা বুজিবলৈ চেষ্টা কৰক সিহঁত বৰ লোভীয়া মানুহ 100 বছৰ যি বিচাৰিলে তাকে কাঢ়ি নিলে মোৰ প্ৰতিবাদ বাধা সিহঁতৰ কাৰণে যেন ফুটুকাৰ ফেনহে দাদা বিশ্বাস কৰক মই ধেমালি কৰা নাই আপুনি মোক ভালকৈ চিনি পায় যোৱা বছৰ আপুনি আহিছিল মোৰ ওচৰলৈ হয় লগত হিমাংশু অভি আৰু লক্ষ্যজিতো আহিছিল আপোনালোকে মোক দি থৈ যোৱা চেগুনৰ পুলিকেইটা কেইদিনমানৰ পাছত এবছৰে হ'ব দাদা মোক কিবা এটা কৰি বচাওক সিহঁতৰ পৰা দিনক দিনে সিহঁতৰ অত্যাচাৰবোৰ মোৰ ওপৰত বাঢ়ি আহিছে মোৰ হয়তে মোৰ পৰা দাগ বহুৱাই আহিছে সিহঁতে সঁচা কথা কৈছো দাদা যোৱাকালি সিহঁত আকৌ আহিছিল সিহঁতক দেখি পুনাহত ভয়তো কৰবালৈ পলাই গ'ল আজিও ঘূৰি অহা নাই মোৰ বৰ চিন্তা হৈছে দাদা মোৰ কিবা এটা হ'লে সিহঁত ক'ত থাকিব কি কৰিব দাদা কি নিষ্ঠুৰ লোভনীয় চাউনি সিহঁতৰ মোৰ দেহাটোৰ প্ৰতি দাদা মোৰ যদি কিবা এটা হয় আপোনালোক কোনো সাৰি যাব নোৱাৰিব কিন্তু সকলোৱে জীৱনলৈ কালেণ্ডাৰ নামি আহিব ছ'চিয়েল মিডিয়াৰ বহুত পাৱাৰ আছে তই ইনিচিয়েটিভ এটা ল'ব পাৰ দিহিং পাটকাই বৰ্ষাৰণ্য
অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া আৰু শিৱসাগৰ জিলাৰ পৰা অৰুণাচললৈকে বিস্তৃত এই বৰ্ষাৰণ্যই 2004 চনত অভয়াৰণ্য হিচাপে স্বীকৃতি লাভ কৰে। দিহিং পাটকাই বৰ্ষাৰণ্যলৈ নামি আহিছে দুৰ্যোগ। এই বৰ্ষাৰণ্যৰ অংশত কয়লা খননৰ অনুমোদন প্ৰদান কৰিছে চৰকাৰে। তাৰ পিছতে সৃষ্টি হৈছে নানা বিতৰ্কৰ। পৰিৱেশবিদসকলে কৈছে যে চৰকাৰে দিহিং পাটকাই ধ্বংস কৰি দিয়াৰ ষড়যন্ত্ৰ ৰচনা কৰিছে। আজি চাওঁ আহক দিহিং পাটকাই বৰ্ষাৰণ্যলৈ কি ভাবুকি কঢ়িয়াই আনিছে নৰেন্দ্ৰ মোদী। বাবা শুই উঠিলি নে চাহ খাই লবি মই দেখোন পোষ্টাৰ লিখি ঘৰে ঘৰে দিবগৈ পাৰোঁ। সেইটো কৰিলে সজাগতা হয়তো বাঢ়িবও পাৰে। এইটোকে কৰোঁ।